হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আমি আজি এফালে যাবৰ কাৰণে ওলাইছোঁ। ক'লৈ গৈ আছোঁ কৈ আছোঁ বাৰু। ৰাতিপুৱা সোনকালে ক'ৰবালৈ যাব লগা হ'লে বহুত দিগদাৰ হৈ যায়। কাম বনবিলাক কৰি যে শেষেই নহয়, তেনেদৰে যাব লগা হয় আৰু। এইফালে আমাৰ শিৱাঞ্চিক আইতাকে লৈ লৈছে। আমাৰ আকৌ হাঁহিৰামে গাড়ীৰ পৰা চাই হাঁহি আছে ভিডিঅ' বনোৱা দেখি। মায়ে ভিডিঅ'ত ওলাবৰ কাৰণে বহুত লাজ কৰে। গাঁৱৰ ইঘৰ সিঘৰলৈ গ'লে কয় আৰু, বা আজিকালি বোৱাৰীৰ লগত খুব ভিডিঅ' বনাই দেখিয়ে থাকোঁ, এনেকৈ ক'লে মায়ে বৰ লাজ পায়। সেইটো কাৰণে মায়ে কৈছে মোক ভিডিঅ'ত অকণ উলিয়াবি পাবি, তেনেকৈ কৈছে কাৰণে তাহাঁতিকেইটাই হাঁহি আছে। আমি আহিছিলোঁ ডাকঘৰলৈ বুলি আমাৰ ছোৱালীৰ আধাৰ কাৰ্ডখন বনাবৰ কাৰণে। ইয়াত আধাৰ কাৰ্ড বনোৱা হৈ আছে আৰু শুধৰণিও কৰা হৈছে, লগতে মোবাইল নম্বৰ চেঞ্জ কৰি থকা হৈছে। আমাৰ অহা অলপমান সোনকালে হ'ল, সেইটো কাৰণে আমি অলপমান বহি দিছোঁ। দাদাজন এতিয়াও আহি পোৱাহি নাই। ছোৱালী যেন ঘৰৰ পৰাই শুই আহিছে, তাই এতিয়াও বৰ্তমান শুইয়ে আছে। লাহে লাহে মানুহবিলাক হৈছে। দাদাজনো এইফালে আহি পালেহি। মানুহৰ ভিৰটো অলপমান বাঢ়িছে আৰু সৰু সৰু বাচ্ছাবিলাক লৈ ইয়াত বনাবৰ কাৰণে আহিছে। ইয়াত বাচ্ছাবিলাকে বেছিকৈ বনাই থকা হৈছে। ময়ো মোৰ মোবাইল নম্বৰটো চেঞ্জ কৰি ল'লোঁ। তাৰপাছত এইফালে মানুহজনে ফিংগাৰ দি আছে, তাই যিহেতু দিব নোৱাৰে সৰু। আমাৰ আকৌ বেটী মানুহ ফটো মাৰিব লাগে, তাই টোপনি নুঠে। মোবাইলৰ টৰ্চ মাৰি দিছে মুখত। তাৰপাছত এইফালে বাইদেৱে লৈ দিছে, জোকাই দিছে, নাই তাই নুঠেহে নুঠে। চবেই ইমান হাঁহিছে। শেষত যেনিবা উঠিলেগৈ আৰু। মেলিছেনে? আমিও আধাৰ কাৰ্ডখন তাই এপ্লাই কৰি থৈ আহিছোঁ। নাজানো কি হয়, ৰিজেক্টে হয় নে ছাবমিট ছাকচেছফুলি হয়। তেনেদৰে আমিও ঘৰলৈ বুলি আহিছোঁ। 15 আগষ্ট পাইছেহি যিহেতু, সেইটো কাৰণে ৰাস্তাত এয়া গাড়ী লৈ প্ৰচেছন কৰিছে। চাৰিওফালে কেৱল পুলিচ আৰু পুলিচ। আজি ইমান গৰম পৰিছে, ছোৱালীয়ে বহুত কষ্ট পাইছে। গৰমত যেন ক'ৰবালৈ যোৱা বুলি ক'লে যে দূৰতে না বুলি ক'বলৈ মন যায়, কিন্তু উপায় নাই, যাবইতো লাগে, সেইটো কাৰণে যোৱা হ'ল। ঘৰ আহি পালোহি, ইমান গৰম, সেইটো কাৰণে নেমু চৰবতকে বনালোঁ আটাইকেইজনে খাবৰ কাৰণে। গৰমতনো কিনো চাহ খাম, সেইটো কাৰণে ইয়াকে বনাই ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।